নমস্কাৰ বন্ধু বান্ধৱী সকল গুণগুণ ষ্টাডি চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বন্ধু বান্ধৱী সকল, আজি হৈছে উৰুকা আৰু ৰাতিপুৱাৰ পৰাই আজি ব্যস্ততা, খুব ব্যস্ততা। আৰু এতিয়া উঠি চাহ তাহ খাই ল'লোঁ আমি। আৰু আমাৰ এওঁলোক যাব ওলাইছে বজাৰ কৰিবলৈ। এওঁ আৰু দেউতা দুটাই যাব। আৰু বাকী দেখাই থাকিম আজি দিনটো, উৰুকাৰ দিনটো আমি কেনেকৈ পাৰ কৰোঁ। ঠিক আছে বাৰু, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইখন সাপ্তাহিক বজাৰ হয়, এনে ৰবিবাৰে হয়, কিন্তু উৰুকা বুলি আজি শনিবাৰে হৈছে। আৰু এইবোৰ সেউজীয়া শাক পাচলিবিলাক দেখিয়ে ভাল লাগে, কিবা এটা ইমান ধুনীয়া ফ্ৰেছ চব্জি ওলাইছে। আৰু উৰুকা বুলি বেছিয়ে ভাল লাগিছে। বা ইমান ব্যস্ত, তুমি চাব সময় নাই। এইফালে পূৰ্ণ গতিত কাম চলি আছে আমাৰ চোতালত, তিৰপাল লগাই দিব। বিহু বুলি অকণমান পিছফালখিনি অলপ ঠিক ঠাক কৰি ল'ব লাগিব, যিহেতু খানা পিছফালে হ'ব আমাৰ ৰাতিৰ খানা। আৰু এই দিনৰ পৰাই বাহিৰত খানা বনোৱা আৰম্ভ হৈছে বাৰু। আজি দিনত একদম চিম্পলকেই খাম আমি এনেকৈ। মামা কেঁচুৱাইতো পানী খাইছে। দেউতাকৰ ওচৰত কেঁচুৱাই। মই ইফালে ঘিলা পিঠাৰ কাৰণে নাৰিকল ভাজি আছোঁ। আজি ঘিলা পিঠা অলপ বনাম বুলি ভাবিছোঁ। ঘিলা পিঠা অলপ বনাইছোঁ বিহু বুলি, বনোৱা শেষ হোৱাই নাই। কেইদিন চাহৰ লগত আৰু পিঠাই থাকিব, তিল পিঠা, নাৰিকল পিঠা, তেল পিঠা, ঘিলা পিঠা, সকলোবিলাক। আমি এতিয়া চাহ খাম, খাই পেলাই বাহিৰতে আমি খোৱা লোৱা আয়োজন কৰিম। জুইৰ ওচৰত ঠাণ্ডাৰ দিনত চাহকাপ খোৱাৰ মজাই বেলেগ। বাৰু যি নহওক, আমি গোটেইবিলাক চব্জিবিলাক চব বাহিৰত আনি লৈছোঁ। এনেকৈ লৈ পেলাই এনেকৈ বাহিৰতে চবখিনি আয়োজন কৰি কাটি কুটি লৈ বনাম। আৰু এইফালে আমাৰ সেকা মাংস সেকি আছে, এও কৰিছে। এইখিনি ৰাতিপুৱাই কিবা কিবি কৰি সানি পুটকি থৈ দিছে, আৰু এতিয়া এইখিনি বনাই আছে। এইখিনি বিহু বুলি এইখিনি থাকেই, আৰু বিহুৰ স্পেচিয়েল এইখিনি এওঁৱে কৰে। মাংস আৰু চচ, পুৰা মাংস, তন্দুৰী। গুণমা, গুণগুণ, কি কৰিছা মা? তুমি বিহু খাব আহিবা দে। আৰু এইখিনি চিকেন ফ্ৰাইখিনি, ড্ৰাই ফ্ৰাইখিনি ইয়াতে ভিতৰতে বনাইছে। এইখিনি এও বনাইছে, আৰু এটা চাইডে মাছ মই বনাই আছোঁ। আৰু বাকী ভাতখিনিও ভিতৰতে বনাম। আৰু এইখিনি ছাগলী মাংস, এইখিনি বাহিৰতে বনাম বুলি ভাবিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু কি কৰি আছে? আমিতো বনাই আছোঁ, অলপ চলপ হৈছে আৰু অলপ চলপ বাকী আছে। আৰু বাকী বাহিৰত অলপ কৰা গৈছে, আৰু বাকীখিনি ভিতৰতো কৰিছোঁ। মানে বাহিৰত এখন চৌকাতে গোটেইখিনি বনাবলৈ অলপ দিগদাৰ হৈ যায়, আৰু বহুত টাইমো লাগি যায়। তেনেকুৱা এফালে দেউতাকো সোনকালে দিব লাগে, সেইকাৰণে মাছৰখিনি ভিতৰতে কৰিলোঁ। আৰু মাছৰখিনি, ভাতখিনি আৰু চিকেন ড্ৰাই ফ্ৰাইটো ভিতৰতে বনাইছোঁ। আৰু বাকী আৰু এটা ৰেচিপি আঞ্জা বনাবলৈ আছে, সেইটো বাহিৰতে বনাম চাগে। এতিয়া 10:45 হ'ল। এতিয়া আমাৰ ছাগলী মাংসখিনি বনাব আছে, লাষ্ট বাকীখিনি হৈ গ'ল। 11টা বাজিল ছাগলী মাংস বনাওঁতে। এওঁ বোলে ভোকে লাগিছে, উপায় নাই আৰু আজি। বিহু বুলি বাহিৰত বনাই খোৱাৰ মজাই বেলেগ, আৰু বেছি মানুহৰ লগত খাইটো বেছিয়ে ভাল লাগে। আমাৰ আজি এওঁ, মই, দেউতা, মায়ে নাখায় কিবা এটা কাৰণত, শনিবাৰ কাৰণে। দুইটো অলপমান কমাই দিবা নেকি? নালাগে। উৰুকা বুলি ক'লে কিবা এটা এনেই কিবা মনটো ভাল লাগে, বহুত ফূৰ্তি লাগে ন উৰুকা বুলি ক'লে। আৰু এইটো চাগে মোৰ বুলি নহয়, চবৰে তেনেকুৱা হয়। আৰু বাকী উৰুকা বুলি আৰু বেছিকৈ খোৱাটো মজাটো আৰু বেলেগ। আমাৰ মাংস বনোৱাত এক্সপাৰ্ট আমাৰ এওঁ। মোৰ মাংস বনালে ইমান টেষ্ট নহয়। কিমান বাকী ৰান্ধনি? বহুত বাকী আছে।
বা কি ধুনীয়া দেখা আহিছে মাংসখিনি ন ধুনীয়া কালাৰ আহিছে ন আমাৰ এতিয়া আঞ্জা বনোৱা হৈ গ'ল বলক ভিতৰত গৈ দেখাই আছোঁ এয়া আমাৰ উৰুকাৰ ৰাতিৰ সাজ এয়া এইফালে এইবোৰ মাছৰ এইখিনি আৰু এইফালে ছাগলী মাংসখিনি দেখাই দিওঁ এইটো এইখিনি আৰু এইফালে চিকেন ড্ৰাই ফ্ৰাইখিনি আৰু এইফালে এইটো চালাডটো আৰু ভাতখিনি আমি খাম এতিয়া আৰু ৰাতিও হ'ল বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকক অতি সোনকালে লগ পাম বন্ধু-বান্ধৱীসকল কালিলৈতো মাঘৰে বিহু হ'ল গতিকে কালিলৈ আৰু এটা ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম বাৰু যি কি নহওক আগতীয়াকৈ ভোগালী বিহুৰ আকৌ এবাৰ শুভেচ্ছা জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই